নিখিল বড়ো ছাত্ৰ সন্থাৰ এক সজাতি দল আমাৰ জীৱানন্দ বা ৰূপে ৰাজু বসুমতাৰী তেওঁ যেহেতু এতিয়া পৃথিৱীত নাই, তেওঁক যেহেতু মাৰ্ডাৰ কৰা হ'ল, আমি আজি তেওঁৰ ঘৰত খবৰ ল'লোঁ আৰু আমি নিখিল বড়ো ছাত্ৰ সন্থা দুখেৰে আৰু যি ঘটনা ঘটিলে যি নিঃসংগভাৱে মানে আমি যেহেতু এটা ফটোগ্ৰাফ বা আজিৰ দিনত যি ইনভেষ্টিগেশ্যনত পুলিচে যি একিউজ পাৰ্চনক তিনিজনক তেওঁলোকে কৰায়ত্ব কৰিছে আৰু ইয়াৰ সম্পৰ্কে আমি গোটাই বিজনীবাসী ৰাইজ আৰু লগতে আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ হৈ আমি আহ্বান জনাওঁ যাতে প্ৰশাসনে যি পৰ্যায়ত আজি তেওঁ এনেকুৱা এটা প্লানিঙত মানে তেওঁক তাত মাৰ্ডাৰ কৰা হ'ল বুলি এই ক্ৰাইম চিনটোত মানে আমিও দেখা পাইছোঁ, যেহেতু তাতে তেওঁৰ লগত যিটো ইণ্টেনশ্যন, তো ক্ৰাইমৰ ইণ্টেণ্টটো তাত ক্লিয়াৰলি ছিগনিফাই হৈ আছে। তো ইয়াৰ ক্ষেত্ৰত তদন্ত কৰাত বা ইনভেষ্টিগেশ্যনৰ প্ৰচেছত যাতে কোনো আইনিকভাৱে গাফিলতি নপৰে, লগতে তেওঁলোকক আজি বিজনীবাসীৰ সকলো দল সংগঠনেও দাবী জনাইছে, আমিও দাবী জনাইছোঁ নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা তেওঁলোকক কঠোৰ শাস্তিৰে আমাৰ BNS আইনৰ দ্বাৰা তেওঁলোকক যাতে ফাঁচি দিব লাগিব আৰু ফাষ্ট ট্ৰেক কোৰ্টত ট্ৰায়েল দিব লাগিব, যেহেতু ফাষ্ট ট্ৰেক কোৰ্ট এইকাৰণে প্ৰয়োজন যাতে তেওঁলোকে মানে বেল লৈ পেলাই হেৰি নাযায়, কিয়নো আজিৰ ক্ৰাইমৰ যি ইনভেষ্টিগেশ্যনৰ প্ৰচেছত য'ত মানে তেওঁলোকৰ পৰা যি একিউজ পাৰ্চনৰ ষ্টেটমেণ্ট লৈ বা একিউজৰ বা যি হাতিয়াৰ বা ইভিডেন্স তেওঁলোকে কালেক্ট কৰিলে, তো এইবোৰক লৈ তেওঁলোকে যাতে অতি সোনকালে তীব্ৰতৰভাৱে তেওঁলোকৰ ইনভেষ্টিগেশ্যনটো আগবাঢ়িব লাগে। আৰু আমি নিখিল বড়ো ছাত্ৰ সন্থা আহ্বান জনাওঁ যাতে বিজনীবাসী ৰাইজৰ লগত তেনেকুৱা যদি দুষ্কৃতিকাৰী থাকে সমাজত আৰু আমাৰ এই সমাজখনত তেওঁলোকে যিটো জুৰুলা কৰাত বা বিপদত পেলাই দিয়াত আৰু আন জাতি জনগোষ্ঠীৰ মাজত তেওঁলোকে ভুল বুজাবুজি আনাৰ ক্ষেত্ৰত তেওঁলোকে কাম কৰাৰ চেষ্টা কৰে। ইয়াৰ কাৰণে সকলো জাতি জনগোষ্ঠী নিজৰ নিজৰ সমাজত নিজৰ জাতিৰ নিজৰ দল সংগঠনে আমি নজৰ ৰাখিব লাগিব, যাতে আমাৰ এই শান্তি পৰিৱেশত যেতিয়া BTR ৰেকৰ্ড হোৱাৰ পাছত আমাৰ অঞ্চলত তেনেকুৱা মানে যি ঘটনা ঘটিলে সেইটো আমাৰ কাৰণে বহুত দুখ লগাজনক। আৰু যি শান্তি পৰিৱেশ এইটো বিনষ্ট কৰাৰ কাৰণে কোনোবা দুষ্ট চক্ৰই মানে এইটো সজাইছে নেকি যে মানে বড়োলেণ্ডত এই শান্তি পৰিৱেশটো অলপ মানে অশান্তি কৰি পেলাই কিবা এটা ৰাজনীতিক লাভালাভ লোৱাৰ কাৰণে কোনোবা এইটো যে মানে পলিচি লৈছে নেকি, কনস্পিৰেচি কৰিছে নেকি, এনেকুৱা ঘটনা হ'লে আমাৰো সন্দেহ হয়। ইয়াৰ কাৰণে অসম চৰকাৰে আইনিকভাৱে ল এণ্ড অৰ্ডাৰ যিহেতু তেওঁলোকৰে পুলিচ আৰু ইয়াত যিটো বড়োলেণ্ডত এই শান্তি পৰিৱেশৰ ভিতৰত যাতে এনেকুৱা আৰু ভৱিষ্যতত ঘটনা নকৰে বা ঘটনা নঘটে, ইয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু অনাগত দিনত অতি সোনকালে তেওঁলোকৰ পৰিবাৰক যাতে অসম চৰকাৰ আৰু বড়োলেণ্ড চৰকাৰে কম্পেনচেশ্যন প্ৰয়োগ কৰিব লাগিব। আৰু লগতে যিহেতু দুজন যিহেতু মানে ল'ৰা আৰু ছোৱালী আছে, সৰু এজন ক্লাছ 9ত পঢ়ে আৰু এজনটো সৰু 4 বছৰৰ, তো ইয়াৰ ক্ষেত্ৰত আমি চৰকাৰক আহ্বান জনাইছোঁ যদি ক্ষতিপূৰণৰ লগতে যদি সংস্থাপন দিব পাৰে, ৰিহেবিলিটেশ্যন দিব পাৰে, কোনোবা এটা চাকৰি বা কিবা এটা মানে যি বাজেই আছে ঘৰত তেওঁক যদি এনেকুৱা এটা সংস্থাপন দিব পাৰে, তেনেহ'লে এই ফেমিলিৰ কাৰণে যিহেতু সৰু ফেমিলি হ'লেও মানে ৰাজু দাই মানে তেওঁলোকৰ ঘৰৰ মানে ডিপেণ্ডেণ্ট এজন মানে ফেমিলি যত্ন ল'ব লাগে, তেওঁৰে ৰেছপনচিবিলিটি আছিলে, আজি তেওঁ নাই। ইয়াৰ ক্ষেত্ৰত মানে ফেমিলিৰ যি আগবাঢ়া বা বিভিন্ন অৰ্থনৈতিকভাৱে তেওঁলোকে মানে জৰুৰা হৈ পৰিব। তো ইয়াৰ ক্ষেত্ৰত আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ হৈ আহ্বান জনাইছোঁ চৰকাৰক যাতে তেওঁলোকে ক্ষতিপূৰণৰ লগতে ৰিহেবিলিটেশ্যন ব্যৱস্থা লৈ চাকৰি দিয়াৰ সুবিধা প্ৰয়োগ কৰিব লাগে বুলি আমি আহ্বান জনাইছোঁ।